অকণমান ইছুজুখন অকণমান দেখুৱাই দিছোঁ চাওক ৱাও একদম ভিডিঅ'ত চাইছে আজি কম ওচৰৰ পৰা চাব পাইছোঁ ইছুজু হৰ মহাদেৱ বুলি কৈ ওলালোঁ জুবিন দা ফাংচন চাবৰ কাৰণে আমাৰ মাজুলীতে জুবিন দা প্ৰগ্ৰেম আৰু মইতো নোযোৱাকৈ থাকিম নেকি ন জুবিন দা আমাৰ কাৰণে মেইন আৰু এতিয়া ওলাই আহিলোঁ মোৰ লগত আছে অনুপম ভাই আৰু মই গৈ আছোঁ বেছি ব্লগ কৰি নাথাকোঁ আজি আপোনালোক ডাইৰেক্ট জুবিন দাকে দেখুৱাম আৰু যিমান কষ্ট হ'লেও জুবিন দাক আপোনালোকক দেখুৱাহে এৰিব আমাৰ জুবিন দা নয়াবজাৰ টাউনত আহিব আৰু তালৈকে এতিয়া আমি গৈ আছোঁ অনুপম আৰু মই ইয়াৰ পৰা আৰু কমচে কম 20 কিলোমিটাৰমান যাব লাগিব গৈ থাকোঁ ইমান ব্লগ কৰি নাথাকোঁ ডাইৰেক্ট আপোনালোকক জুবিন দাক দেখুৱাম ব'লক এতিয়া গৈ থাকোঁ হে গাইছ এতিয়া হ'ল ৰাতি ময়ো আহি পাই গ'লোঁ ডাইৰেক্ট নয়াবজাৰ আৰু সকলোবোৰ আমাৰ লগৰ লৈয়ে আছে এতিয়া মানুহ নাই চাওক এতিয়া কোনো মানুহেই নাই অলপ পিছতে হ'ব ন 10টা মানত জুবিন দা উঠিব আৰু এতিয়া আমি একদম মেইন মানুহজনক লগ পাই দিছোঁ এজন জুবিন দাক লগ পাই দিবা এনেকুৱা তো গাইছ এতিয়া মানুহ চাওক কিমান হৈ গ'ল আমি অকণমান আগলৈকে মানুহে নাছিলে আৰু ঘৰৰ পৰা অহা মানে কিমান মানুহ হৈ গ'ল আৰু আমাৰ নিৰুপল দাই পূৰা প্ৰগ্ৰেম গান গাই আছে আমি ওচৰলৈ যাম এতিয়া আৰু জুবিন দাও আহি আছে নাচিব ঠিক আছে জুবিন দা আহি গ'ল চাওক জুবিন দা গান শুনাম ন গান শুনাম অকণমান ইছুজুখন অকণমান দেখুৱাই দিছোঁ চাওক ৱাও একদম ভিডিঅ'ত চাইছে আজি কম ওচৰৰ পৰা চাব পাইছোঁ ইছুজুখন চাওক ভাই চাওক এতিয়া আইচক্ৰীম খাই আছোঁ আৰু এইফালে চাওক জুবিন দাই পূৰা গান গাই আছে